গুড মৰ্ণিং গাইজ। আজি বহুত দিনৰ মূৰত মানে আজি বাইকত আছোঁ। চাওক বাইকত মানে এতিয়া বৰ্তমান গৈ আছোঁ বেবেজিয়াত কাম এটা আছে, গোটেইখিনি দেখাই আছোঁ। মানে এতিয়া বাইক চলাই আছোঁ যে, আৰু ৰ'দটো এইটো চাইডৰ পৰা দি আছে, তো ৰেষ্টটো দিব লগা হৈ গৈছে থ্ৰটলটো, সেইকাৰণে গাড়ীখন ৰখি গৈছে। তো এতিয়া যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া ব'লক দেখাইছোঁ ক'ত কি কৰিব গৈ আছোঁ। চলো গাইজ। বৰ্তমান আছোঁ গাইজ নগাঁৱত। মানে নগাঁৱত কাম দুটা আছিলে কাম। মেইন কামটো আছিলে স্কুটিখন ভাল কৰিব দিয়াটো, যিহেতু আপোনালোকে শ্বটটো চাইছে চাগে। স্কুটিখন ভাল কৰিব দিছোঁ, তাৰপিছত মানে স্কুটিখন দিছোঁ বেবেজিয়াত দি কেনে আমি নগাঁৱত আহিছোঁ। নগাঁৱত অহা কাৰণটো আছিল গাইজ, হেলমেট এটা কিনিব লাগে, হেলমেটটোৰ কাৰণে আহিছিলোঁ। কিন্তু দোকানখনেই বিচাৰি পোৱা নাই। এখন দোকানত গ'লোঁ, সেইখনত অলপ মানে নাপালোঁ বস্তুটো, আৰু নেক্সট দোকানখন বিচাৰি পোৱা নাই। তো এতিয়া ৰখিছোঁ, মানে কঁকাল চকাল বিষ উঠি গৈছে টাউনৰ মাজত। আৰু আজি মানে CMও আহিছে, মানে আমাৰ মামা আহিছে নগাঁৱত, এইখিনিতে ওচৰতে আহিছে, কিবা কামত আহিছে, আৰু সেইকাৰণে অলপ ট্ৰেফিক বেছি লাগি আছে, সেইকাৰণে অলপ কঁকাল চকাল বিষ উঠি গৈছে। এতিয়া যাওঁ, য'তে পাওঁ ত'তে আপোনালোকক দেখাওঁ হেলমেটটো ক'ত পাওঁ ক'ত নাপাওঁ। তো বাকী চাই থাকোঁ। তো গাইজ ফাইনেলি আহি কিনে দোকানখন পাই গ'লোঁ, আৰু এইটো লৈ লৈছোঁ চাওক, এক্সৰৰ ব্লেক হেলমেটটো। আৰু দাদাহঁতৰ দোকানৰ লোকেশ্যনটো কি আছিলে? বাইকাৰ 7 ডিমৌগুৰি। ঠিক আছে, আপোনালোকে যদি ল'ব বিচাৰে আহিব পাৰে নগাঁৱতে, আৰু ধুনীয়া ডিছকাউণ্টটো দিব। লগতে বেগটো লৈ লৈছোঁ, আৰু এইটো হেলমেটটো, আৰু ইয়াৰ প্ৰাইচটো প্ৰায় 4,350, আৰু ইয়াতে লিখা আছে কিমান আপোনালোকে দেখিছে। ডিছকাউণ্টটো পাই গৈছোঁ। আপোনালোকে যদি ল'ব বিচাৰে আহিব পাৰে ইয়াতে। বাকী এতিয়া যাওঁ, বেলেগ কামখিনি কমপ্লিট কৰি দিওঁ। আহিলোঁ দিয়ক গাইজ নগাঁৱৰ পৰা, আৰু নগাঁৱৰ পৰা এইটো হেলমেট আনিলোঁ, আপোনালোকক দেখাইছিলোঁৱেই। এইটো চাওক, গোটেইখিনি ছেটআপ কৰি লৈছোঁ মট' ভ্লগিঙৰ। যিহেতু আমি ইউটিউবত ভিডিঅ' বনাওঁ, তো এইটো বস্তুটো নহ'লে আমাৰ নহয়। আৰু এইফালে যদি চাই মাইকৰ কাৰণে ৱায়াৰটো লগাই লৈছোঁ, ধুনীয়াকৈ টেপ চেপ মাৰি কেনে ভিতৰত পূৰা যোগাৰ মাৰি লৈছোঁ। আৰু এইফালে মেইন বস্তুটো আছে। বাকী এইটো হেলমেটটো চাওক, এক্সৰৰ যোনটো ব্লেক আছে গ্লছি, সেইটো। বাকী এতিয়া মই ওলাই আছোঁ, মানে এতিয়া বৰ্তমান যাওঁ মই বেবেজিয়াত কিয় যাওঁ, মোৰ লগৰ এজন আহি আছে বিহাৰৰ পৰা মানে দীপেন্দ্ৰ নায়াৰ বুলি আহি আছে। মানে ল'ৰাজনৰ নাম দীপেন্দ্ৰ নায়াৰ হয়, মতিহাৰী বিহাৰৰ পৰা আহি আছে। তাক আনিব যাওঁ। সি একচুৱেলি আহি আছে চাইকেলত, নৰ্থ ইষ্ট ৰাইডৰ কাৰণে। যিহেতু সি অল ইণ্ডিয়া ৰাইডত আছে বৰ্তমান, সেইকাৰণে নৰ্থ ইষ্টখন ঘূৰিব আহিছে। আৰু নৰ্থ ইষ্ট আহিছে যেতিয়া মোৰো আগৰ পৰা চিনাকি, তো সেনেকৈ আজি আমাৰ ঘৰতে থাকিব। বৰ্তমান সি বাৰু ৰহা পাৰ হৈ আহিছে, ৰহা পাৰ হৈ আহি কিনে বেবেজিয়াত নামিব, মানে বেবেজিয়াত ৰখি কিনে বেবেজিয়াৰ পৰা আমাৰ এইফালে আহি যাব। আমাৰ এইখিনি বেবেজিয়াৰ পৰা বেছি দূৰ নহয়, 6-7 কিলোমিটাৰমান হয়। 6-7 কিলোমিটাৰ নহ'ব চাগে, 5-6 কিলোমিটাৰ তেনেকুৱা হ'ব। বাকী এতিয়া মই ওলাই আছোঁ, লগৰ এটাক মাতিছোঁ, লগৰটো আহক, তাৰপিছত দুয়োটাই যাম। লগৰটো অহাৰ পিছত দুয়োটাই যাম। আৰু এতিয়া সিও আহি আছে বোলে, ফোন কৰিছিলোঁ অলপ আগত, লোকেশ্যনো দিছে বাৰু। এতিয়া গৈ আছোঁ তাক আনিবলৈ, আৰু তাৰ পিছৰ সকলোখিনি ক'ম, সি ক'ত যাব কি কথা। প্ৰথমতে তাক আনি লওঁ, মানে আমাৰ ঘৰত আহি লওক। আজি আমাৰ ঘৰতে থাকিব বা কালিও থাকিব পাৰে। ফাৰ্ষ্টে তাক লগ কৰি মানে তাক লৈ আহোঁ, তাৰপিছত সকলোখিনি কথা ক'ম, মানে ক'ত কি কেনেকৈ কি কথা গোটেইখিনি ক'ম গাইজ। চলো, তেতিয়া যাওঁ বাৰু। বাইকখন লৈয়ে যাওঁ, চাইকেলত যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ৰাতি আৰু চাইকেল চলাব মন যোৱা নাই। মানে বহুত দিন হ'লতো গাইজ চাইকেল চলোৱা নাই, আৰু ঘৰতো মানুহ নাই একচুৱেলি। তো সেইকাৰণে তলা চলা মাৰি যাব দিছে, আৰু মাদাৰ মানে নাই, অলপ এফালে গৈছে, দাদাও নাই, সিও ক'ৰবাত গৈছে। তো তলা চলা মাৰি কেনে যাওঁ, বাইকখন আছে বাৰু। তেনেকৈ বলক গাইজ, আন্ধাৰে হ'ল, চাওক 5:30 হৈছে মাত্ৰ এতিয়া। তো গাইজ বৰ্তমান দীপেন্দ্ৰ ভাই ফোন কৰিছিলে। মই আছোঁ বৰ্তমান চেল্ফি ৰোডত, সেই চাইডে চাওক বাইক লৈ আহিছোঁ। দীপেন্দ্ৰ ভাই ফোন মাৰিছিলে, সি বৰ্তমান বেবেজিয়াৰ পৰা আহি আছে জাজৰি চাইডে, আৰু মই গৈ আছোঁ বেবেজিয়ালৈকে আনিবলৈ। মানে বাইক লৈ আহিছোঁ দিয়ক গাইজ, চাইকেল লৈ গ'লে বহুত দেৰি হৈ যাব, আৰু চাইকেলৰ লাইটটো মোৰ কিবা বেয়া হৈছে, তো সেইকাৰণে নানিলোঁ চাইকেলখন। আৰু এই ভূটান যাওঁতে মানে কি হৈছিলে, ব্ৰেকটো যোনটো আছে পিচ ব্ৰেকটো মানে মোৰ অলপ বেয়া হৈ গৈছিলে। তো সেইকাৰণে চাইকেলখন মানে কি হয়, জাম হৈ যায়। তো সেইকাৰণে এতিয়া বাইক লৈ আহিছোঁ, মানে চাইকেলখনো ঠিক কৰা নাই, সেইকাৰণে বাইক লৈ আহিছোঁ। এতিয়া যাওঁ, লাহে লাহে আহিম বাৰু, তাৰ লগতে আহিম, একেলগে আহিম। তেতিয়া গৈ আছোঁ, ব'লক একেলগে লগ পালে দেখাইছোঁ, চলো। আৰু এই চাইডে আহি পাই গ'লোঁ দীপেন্দ্ৰ ভাইক, সেইফালে আগত গৈ আছে বাৰু, মই পিছত আছোঁ। মানে তাক আগত গৈ থাকিব দিছোঁ, মই পিছৰ পৰা লাইট চাইট মাৰি আছোঁ, আৰু তেনেকৈ এতিয়া ঘৰ গৈ লওঁ, তাৰপিছত ভালকৈ লগ পাই আছোঁ গাইছ, আপোনালোকক ভালকৈ কথা পাতিম, বহিম একেলগে।
তো এইখন চাওক গাইজ আমাৰ দীপেন্দাৰ ভাইৰ চাইকেলখন আৰু আহি পালে ঘৰ গোটেইখিনি বস্তু ইয়াতে নমালে বাৰু এইফালে বেগ চেগ আছে গোটেইখিনি ইয়াতে নমাই কিনে যিখিনি মানে লাগতিয়াল বস্তু আছিল সেইখিনি এতিয়া খুলি লৈছে বাকীখিনি ইয়াতে আছে বাৰু বাকী এইফালে আমাৰ দীপেন্দাৰ ভাই আছে कैसे हैं आप मस्त बढ़िया वेलकम टू असम और और मच गाइस कितना दिन लगा बिहार से आज 20 दिन हो गए 20 दिन ना आज 19 तारीख है आज 20 तारीख है 20 है तो 20 दिन 20 दिन हो गया हाँ। और भाई मैंने ऑल इंडिया राइड कर रही है आप ऑल इंडिया राइड कर रहे हो या। अभी नॉर्थ ईस्ट राइड कर रहा है भाई और अभी कहाँ कहाँ जाने का प्लान है नॉर्थ ईस्ट यहाँ से अरुणाचल हाँ। फिर नागालैंड नागालैंड मणिपुर मणिपुर त्रिपुरा और पूरा नॉर्थ ईस्ट मिजोरम या हाँ पूरा नॉर्थ ईस्ट जो 7 सिस्टर है वो हम एक साथ कवर करेंगे इसीलिए तो मैं यहाँ आया এতিয়া আমাৰ ঘৰতে থাকিব আজি বাকী এতিয়া ঘৰত কোনো নাই বাৰু আপোনালোকক কৈছিলে যোৱা সময়ত এতিয়া ঘৰৰ ভিতৰত যাওঁ বাকী ভৰি হাত চৰি হাত ধুই কিনে চাহ পানী খুৱাই কিনে ভাত পানী খাই ৰাতি শুই যাম আৰু নেক্সট ডে দেখা যাব আৰু কি হয় বাকী ৱেলকাম টু আছাম ভাই একদম ৱেলকাম টু আছাম थैंक यू सो मच और এইখনে চাইকেলখন বাকী এতিয়া ভিতৰে লৈ যাওঁ তাৰপিছত ভালকৈ কথা পাতি আছোঁ তো গাইজ বৰ্তমান চাওক অলপ আবেলি হ'ল আৰু আবেলি অলপ ওলাই আহিছোঁ আমাৰ দীপেন্দাৰ ভাইক লগত লৈ ভাই কেঁচা লাগে আছাম কা ভিউ बहुत बढ़िया भाई यहाँ इस गाँव का नज़ारा देख कर तो मैं फैन हो गया भाई मन तो कर रहा है मैं यहीं पे घर बनाऊँ তো দীপেন্দাৰ ভাই মানে আমাৰ অসম দেখি মানে পাগল হৈ গৈছে এতিয়া মানে ইয়াতে থকা ব্যৱস্থা কৰিব বোলে বাকী এই চাইডে অলপ দলংঘাটৰ চাইডে ওলাই আহিছোঁ মানে আন্ধাৰ হ'ল দিয়কচোন অলপমান অহা মানে ভাইও অলপ ৰেষ্ট লৈ আছিলে শুই আছিলে সেইকাৰণে মই অলপ জগোৱা নাছিলোঁ আৰু বাকী এতিয়া গৈ আছোঁ অলপ ওলাই কেনে লগৰকেইটাও আহিছে মানে সিহঁত আগত আছে বাকী ওলাই কেনে গৈ আছোঁ বাকী বলক দেখাইছোঁ ক'ত গৈ আছোঁ কি কথা সকলোখিনি দেখাই আছোঁ